মানুহখিনিও দুখীয়া মানুহ যেনে তেনে চলে বাও অংশ সম্পূৰ্ণ নচলা। ধন্যবাদ জনাইছোঁ। ৰাতিৰখনতো আপোনালোকে আহিছে দূৰৰ পৰা খবৰ ল'বৰ কাৰণে দুৰ্ভগীয়া পৰিয়ালটোৰ। মোৰ লগত দুজন ল'ৰা আছে। ইয়াৰে এইজন ল'ৰা মোৰ ইফালে থকা ল'ৰাজনে তেওঁ এই পৰিয়ালটোৰ ল'ৰা হয়, যাৰ মানে ঘৰেই নাই। ঘৰটো চাইছে আপোনালোকে, ঘৰ বুলিতো ক'বই নোৱাৰি। বহুত মানুহৰ মুৰ্গীৰ গঁৰালো ইয়াতকৈ ভাল আছে। তাৰ পৰা ল'ৰাজনে মেট্ৰিক পৰীক্ষা দিছে আৰু এই সৰু ল'ৰাজনে তাৰ পৰাই অষ্টম শ্ৰেণীত পঢ়ি আছে। আৰু ময়ো খবৰ পোৱা নাছিলোঁ, গম পোৱা নাছিলোঁ। লগে লগে মই আহিছোঁ, খবৰ পোৱাৰ লগে লগে আহি পেলাই মই তেওঁলোকক যিমান যি পাৰোঁ ব্যৱস্থা কৰি দিছোঁ। ওচৰ পাঁজৰৰ মানুহৰ পৰা যি সহায় সহযোগ লৈছোঁ। মোৰ সামাজিক মাধ্যমত ফেচবুকত মই ভিডিঅ' বনাই দিছোঁ, পোষ্ট লিখিছোঁ আৰু মোৰ ফালৰ পৰা অলপ সহায় সহযোগ কৰি আছোঁ তেওঁলোকক। কিন্তু কথাটো হ'ল তেনেকৈতো বস্তুটো চেঞ্জ নহ'ব। তেওঁলোকক দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন আছে। মূল মানুহগৰাকী মানে ঘৰৰ মালিকগৰাকী প্ৰদীপ চবৰ, তেখেতৰ প্ৰায় 9 মাহ হ'ল বিচনাত পৰি থকা, পেৰালাইচিছ হৈ ফালে। তেখেতৰ কাম বন নাই। ঘৈণীয়েকগৰাকীয়ে হাজিৰা কৰি ক'ৰবাত কিবা খুজি মাগি হাজিৰা কৰি তেনেকৈ চলাই আছিলে। একেবাৰে মানে তেখেতকো মানে বিপদৰ সাগৰত পেলাই তেওঁ এতিয়া বৰ্তমান শয্যাগত হৈছে। তেওঁৰ বাও অংশ, শৰীৰৰ বাও অংশ সম্পূৰ্ণ নচলা অৱস্থাত আছে আৰু তেওঁকো একেবাৰে ইমাৰ্জেঞ্চি চিকিৎসাৰ প্ৰয়োজন আছে। গতিকে মই ভাবিলোঁ যে এইটো মানে সকলোৱে জনাটো উচিত আৰু সকলোৱে মিলি সহায় সহযোগ কৰাটো উচিত। সেইকাৰণে মই সামাজিক মাধ্যমত পষ্টটো লিখোঁতে ইয়াৰে বহুকেইজন মানে দল সংগঠনৰ নেতাক টেগ কৰিছোঁ, ৰাজনৈতিক নেতাকো মই টেগ কৰিছোঁ। কিন্তু যেনেকুৱা ৰেছপন্স মই পাম বুলি ভাবিছিলোঁ, আশা কৰিছিলোঁ, সেইধৰণে পোৱা নাই। গতিকে মই যিমানখিনি পাৰোঁ নিজে কথা বতৰা পাতি মানুহবিলাকৰ লগত বস্তুটো ব্যৱস্থা কৰাৰ চেষ্টা কৰি আছোঁ। এতিয়া আপোনালোকৰ যোগেদি, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই সকলোকে আহ্বান জনাইছোঁ যে হয়তো এনেকুৱা মানুহ বহুত ঠাইত বহুত আছে। আজিৰ যুগতো যে মানুহ ভূমিহীন গৃহহীন হৈ আছে, আজিৰ যুগতো যে মানুহ ভূমিহীন গৃহহীন হৈ আছে, এইটো বিৰাট ডাঙৰ মানে দুখৰ কথা আমাৰ দেশৰ কাৰণে, গণতান্ত্ৰিক দেশ এখনৰ কাৰণে লজ্জাজনক কথা। মই সেইবিলাক বেছি কৈ থাকিব বিচৰা নাই। মই এটা কথা ভালদৰে জানিছোঁ যে মানুহ দুগৰাকীক অতি সোনকালে, যিমান সোনকালে পাৰি সিমান সোনকালে চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু সোমবাৰে মই মহিলাগৰাকীক এঠাইত চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে কেইজনমানৰ সহযোগত। মহিলাগৰাকীক সেইকাৰণে প্ৰথমতে চিকিৎসা কৰাব লাগিব। তেওঁ মানে চবকে চোৱা চিতা কৰি আছিল আৰু গিৰিয়েকগৰাকী যেতিয়া বিচনাতে পৰি থাকে তেওঁক মানে চাফ চিকুণ কৰোৱা, পেচাব পায়খানা কৰাই দিয়া, খোৱাই বোৱাই দিয়া, সেইখিনি তেওঁ কৰি আছিলে। আৰু তেওঁ ৰিচেণ্টলি হৈছে পেৰালাইচিছটো, 4 দিনমান হৈছে। গতিকে এতিয়াই যদি তেওঁক আৰু একাংশহে হৈছে আৰু ব্ৰেইন ষ্ট্ৰক তেনেকৈ একো হোৱা নাই। মই কথা পাতিছোঁ ডক্টৰবিলাকৰ লগত, তেওঁলোকে কৈছে যে এতিয়াই চিকিৎসা কৰোৱা হয়, উপযুক্ত চিকিৎসা কৰালে তেওঁ সোনকালে ভাল হৈ যাব। কিন্তু এটা কথা মই আহ্বান জনাব বিচাৰিছোঁ সকলোকে যে পুৰুষগৰাকীয়েও সমানে চিকিৎসাৰ তেওঁকো প্ৰয়োজন হৈছে। তেওঁ চিকিৎসাৰ অভাৱতে তেনেকৈ পৰি আছে। গতিকে দুয়োগৰাকীকে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। লগতে ঘৰটোৰো আমি থকা মেলাৰ সুব্যৱস্থা কৰি দিব লাগিব। মোকো বেয়া লাগিছে যে মই থকা ঠাই এখনত এগৰাকী মানুহ তেনেকৈ থাকিবলগীয়া হৈছে আৰু মই যে গম পোৱা নাই। মোকে ধিক্কাৰ লাগিছে নিজৰ ওপৰত। তো মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যাতে সহায় সহযোগ কৰি তেওঁলোকক অলপ সকাহ দিব পাৰোঁ। লগতে যিখিনি চৰকাৰী প্ৰতিনিধি আছে, আমাৰ MCLA আছে, MLA আছে, আমাৰ আদিবাসী জনগোষ্ঠীৰ এজন নেতা, প্ৰাক্তন সাংসদ ৰাজ্যসভাৰ শান্তিয়ুষ কুজুৰ দাদা, তেখেত ACMSৰ মানে ব্ৰাঞ্চৰ ছেক্ৰেটাৰী হয়। মই তেখেতক মেনশ্যন কৰিছোঁ মোৰ পষ্টটোত, কিন্তু এতিয়ালৈকে মই তেনেকুৱা বিশেষ ৰেছপন্স পোৱা নাই। গতিকে তেখেতসকল সকলোকে মই আহ্বান জনাইছোঁ। মই কাকো দুখ দি থাকিব বিচৰা নাই, সকলোকে আহ্বান জনাইছোঁ সহায় সহযোগ কৰক, পৰিয়ালটোক উদ্ধাৰ কৰিব লাগে। অকল এইটো পৰিয়াল বুলিয়ে নহয়, আৰু যদি ক'ৰবাত তেনেকুৱা পৰিয়াল আছে আমি সকলোৱে মিলি উদ্ধাৰ কৰিব লাগিব। গতিকে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে খবৰটো পাই আহিছে, ৰাতিখনতো আহিছে, তাৰ কাৰণে ধন্যবাদ। হয়, ফেচবুক পষ্টৰ যোগেদি আপোনালোকে খবৰ পাইছে, খবৰ পাই আহিছে, মোক আপুনি ফোন কৰিছে, ভাল লাগিল। আৰু সেইটোৱে কথা, আৰু বেছি কৈ থাকিবলগীয়া নাই। মানুহ ঘৰক একদম বহুত সোনকালেই সহায় সহযোগিতাৰ প্ৰয়োজন আছে। ল'ৰাজনে সম্পৰ্কীয় মানুহৰ ঘৰত থাকি কিবাকে পঢ়া শুনা কৰি মেট্ৰিক পৰীক্ষাটো দিছে। যেতিয়া লাষ্ট পৰীক্ষা বাকী আছিল তেতিয়া মাকৰ পেৰালাইচিছ হ'ল। সেইদিনাখনেতো সি কান্দি কান্দি পৰীক্ষা দিবলৈ গৈছে আৰু গোটেইখিনি কথা মোৰ অজ্ঞাতে আছিল। এতিয়া আমি ওচৰে পাঁজৰে মানুহক মই ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকে তেওঁৰ ওচৰে পাঁজৰৰ মানুহখিনিও দুখীয়া মানুহ, যেনে তেনে চলে, পেটে ভাতে চলে, হাজিৰা কৰি খায়। তেওঁলোকে সহায় সহযোগ কৰি অলপ চলাই ৰাখিছে। আৰু ময়ো খবৰটো পোৱাৰ পিছত
ময়ো মানে যেনেকৈ পাৰোঁ য'ৰ পৰা পাৰোঁ সহায় সহযোগ কৰি আছোঁ, চেষ্টা কৰি আছোঁ। গতিকে ল'ৰাজনে মেট্ৰিক পৰীক্ষা দিছে, মেট্ৰিক পাছ কৰিব যদি তেওঁৰ পঢ়া শুনা আগুৱাই নিয়াৰ কথা আছে। এজনে ক্লাছ 8ত পঢ়ি আছে, তেওঁৰো পঢ়া শুনাৰ কথা আছে। গতিকে বহুত মানে সকলোৰে সহায় সহযোগিতাতহে এই সমস্যাটো সমাধান কৰিব পাৰিম।